এই ডান্স ফৰ্মটোৰ আচল কথাটো কি জানেনে? ইয়াৰ তাল, মান, সুৰ, লয়, ভংগীমাবোৰ চাই বহু লোকে এতিয়া আমাৰ বিহুৰ কথা মনত পেলাইছে। কথা পাতিম বলিভিয়াৰ বিষয়ে। ছাউথ আমেৰিকা কণ্টিনেণ্টৰ এখন দেশ বলিভিয়া। দেশ বেলেগ, ভাষাও বেলেগ, কিন্তু সংস্কৃতিয়ে কেনেকৈ জোৰাই দিছে। আমাৰ যেনেকৈ বিহু, বলিভিয়াৰ চুনতুনকি। আমি যেনেকৈ ঘৰে ঘৰে হুঁচৰি জোৰো, তেওঁলোকে চুনতুনকি জোৰে। সেই একেই আনন্দ আৰু একেই উল্লাস। এই সকলোবোৰত যেন বিহুৰ এক সুকীয়া অনুভৱ লুকাই আছে। এয়াই হৈছে পাৱাৰ অফ কালচাৰ, যি হাজাৰ মাইল দূৰত থকা মানুহজনকো হৃদয়ৰ সৈতে সংযোগ কৰাই দিয়ে। আৰু উল্লেখযোগ্য যে স্পেনিছ বিজয়ৰ আগতে এই অঞ্চলৰ আদিম বাসিন্দাসকলে অৰ্থাৎ খিলঞ্জীয়া কস্মোভিজনসকলে আমাৰ দৰে প্ৰাকৃতিকভিত্তিক আধ্যাত্মিক পৰম্পৰা পালন কৰিছিল। পৃথিৱী মাতৃৰ পূজা, পাহাৰ, খেতি আৰু দেৱ দেৱীক তেওঁলোকে পুজিছিল। সেইকাৰণে আমাৰ সংস্কৃতিৰ লগত প্ৰায় মিল দেখা যায়। আৰু বৰ্তমান সময়ত খিলঞ্জীয়া ইণ্ডিয়ান আধ্যাত্মিকতা আৰু ৰোমান কেথলিক ধৰ্মৰ গভীৰ সংমিশ্ৰণ দেখা যায়। ধন্যবাদ।